নমস্কাৰ চান্দাক ফাৰ্মলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবোৰ হ'ল কৰকনাথৰ পোৱালি, ব্লেক চিকেন। চাওক কি ধুনীয়া পোৱালি, সুন্দৰ পোৱালি। এইকেইটাৰ প্ৰায় 25 দিনমান হ'ল। কৰকনাথ পোৱালি চাওক কি সুন্দৰ, গোটেইকেইটা পোৱালি সমানৰ হৈছে। চাওকচোন, প্ৰায় 200 গ্ৰামমান হ'ব, 200 গ্ৰামৰ প্ৰায় কমো থাকিব পাৰে অলপ, মই ৱেটটো জোখা নাই। আৰু এইটো হ'ল গিনিফল পোৱালি, হোৱাইট কালাৰ, ধুনীয়া পোৱালি। এইটো 300 গ্ৰামৰ ওজনমান হ'ব। চাওক কি সুন্দৰ পোৱালি। এইটো আপোনাৰ টাৰ্কি পোৱালি, এইটো প্ৰায় 400 গ্ৰামমান হ'ব। এইটো বগা ৰঙৰ ধুনীয়া পোৱালি। চাওক সুন্দৰ পোৱালিবোৰ। আৰু এইটো হ'ল আপোনাৰ চিল্কি পোৱালি, হোৱাইট কালাৰ, সুন্দৰ। চাওকচোন কি ধুনীয়া দেখি পোৱালিটো। চাওক এইবোৰ চিল্কি পোৱালি আছে, সকলোবোৰ আছে, এইবিলাক মিক্সাৰ আছে। আৰু এইটো হ'ল আছিল পোৱালি, আছিলৰ পোৱালিটো চাওক দীঘল লোম আহি গৈছে আৰু ভৰিও দীঘল। সিহঁতৰ পোৱালি ঠোঁটটো ভাটৌ চৰাইৰ দৰে দেখিবলৈ ধুনীয়া চৰাই। এইটো আছিল বাৰ্ড। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে সুন্দৰ এটা কমেণ্ট কৰি দিব। ধন্যবাদ।